আজি বনাম মূলা আৰু মুগৰ দাইলৰ সৈতে মাছৰ মুড়ি। মাছৰ মুড়ি এবাটি লৈছো, মুগৰ দাইল এচামুচ, মূলা এটা, তেল এবাটি, জলকীয়া 4টা, পিঁয়াজ, আদা নহৰু পেষ্ট এচামুচ, জিৰা জালুকৰ গুড়ি এচামুচ, এচামুচ হালধি, এচামুচ নিমখ আৰু ধনিয়া। আমি চেলাই লৈছো, তাৰপিছত আমি চুকি লম। মূলখিনি চুকি লৈছো। গৰম হৈ আছে।